আৰু মই এটা কথা ক'ব বিচাৰো যে সফলতা কেতিয়াও সহজে কোনেও পাব নোৱাৰে। সফল হ'বলৈ বা সফলতা আৰ্জিবলৈ মানুহে কষ্ট কৰিবই লাগিব। ইয়াৰ কোনো শ্বৰ্টকাট নাই। সাকসেসৰ কোনো শ্বৰ্টকাট নাই। ইউ হ্যাভ টু ওয়ার্ক হার্ড, ইউ হ্যাভ টু বি ডেডিকেটেড। হেল্ল' ফ্ৰেণ্ড, গুড এমচি। আজি এটা কথা মনত পৰিলে, সেইকাৰণে শ্বৰ্ট এটা ভিডিঅ' বনাবলৈ ল'লোঁ। কথাটো হ'ল কি ছাকচেছটো এনেকুৱা এটা বস্তু নহয় যিটো নেকি আপোনালোকৰ আপলাইনে আপোনালোকক গিফ্ট দিব পাৰিব। আপোনালোকৰ আপলাইন লাগে যিয়ে নহওক কিয়, যি ৰেংকত নহওক কিয়, যিমান টেলেণ্টেড নহওক কিয়, যিমান স্মাৰ্ট নহওক কিয়, যিমান এনাৰ্জেটিক নহওক কিয়, ছাকচেছ আপোনাক গিফ্ট দিব নোৱাৰে। ছাকচেছ হ'ল এনেকুৱা এটা বস্তু আপোনালোকে নিজে সংগ্ৰাম কৰি, যুদ্ধ কৰি, টানি আজৰি লোৱাৰ পিছত এনেকুৱা ৰ'দত, বতাহত, বৰষুণত তিতি কষ্ট কৰি, ত্যাগ, সংগ্ৰাম, ধৈৰ্য ধৰাৰ ফলত ছাকচেছ পোৱা হয়। দেয়াৰ ইজ ন' শ্বৰ্টকাট ৱে টুৱাৰ্ডছ দ্য ছাকচেছ। কোনো শ্বৰ্টকাট নাই। ঘৰত বহি হাত সাবটি যিসকলে ছাকচেছ পাম বুলি ভাবিছে, পোৱা নহয়। ছাকচেছৰ সংজ্ঞা হ'লেতো মাই ডিয়াৰ ফ্ৰেণ্ড, আপুনি কোন ধৰ্মৰ, কি জাতিৰ, কি বৰ্ণৰ, কিমান শিক্ষা আছে, কি সংস্কৃতি আছে, দেয়াৰ ইজ ন' মেটাৰ। আপোনাৰ দেখিবলৈ বৰণ কেনেকুৱা, ক'লা বগা, দেখিবলৈ ভালনে বেয়া, ন' মেটাৰ। আপোনাৰ কেনেকুৱা ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা আপুনি আহিছে, ধনী, দুখীয়া, মধ্যবিত্ত, ন' মেটাৰ। আপুনি কি কাম আগতে কৰি আছিলে বা বৰ্তমান কেনেকুৱা কামৰ লগত জড়িত আছে, ন' মেটাৰ। ছাকচেছৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ছাকচেছৰ লগত যদি কিবা সম্পৰ্ক আছে, সেইটো হৈছে এটাই, আপুনি যিটো ড্ৰিম, আপোনাৰ যিটো আশা আছে, সেই ড্ৰিমটো ফুলফিল কৰাৰ ক্ষেত্ৰত আপুনি যিটো লক্ষ্য লৈছে আপোনাৰ পৰিয়ালৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে, সেই ড্ৰিমবোৰ ফুলফিল কৰাৰ ক্ষেত্ৰত আপুনি কিমান কষ্ট কৰিবলৈ প্ৰস্তুত আছে। প্ৰতিবাৰে বাৰে বাৰে কষ্ট। গতিকে মাই ডিয়াৰ ফ্ৰেণ্ড, ছাকচেছলৈ যাবলৈ বেলেগ কোনো পথ নাই। হাৰ্ড ৱৰ্ক ইজ দ্য মেইন পিলাৰ টু গো টুৱাৰ্ডছ দ্য सक्सेस। थैंक यू, गुड एंड सी। जीत एक ऐसी चीज है जो खुद चलकर तुम्हारे पास नहीं आएगी, उसे लड़कर हासिल करना पड़ता है, जो कि आज हम करने वाले हैं।